হেল্ল' বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোৰ উদ্দেশ্য চাগে আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইলখন চায়েই গম পাইছে। আমি জানো সকলোৱে যে জেণ্ডাৰ বা ব্লুটুথৰ দ্বাৰা এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ এপছ ট্ৰেন্সফাৰ কৰিব পাৰি, কিন্তু আমি গম নাপাওঁ যে হোৱাটছআপৰ জৰিয়তে যে এপছবোৰ ইটো মোবাইলৰ পৰা সিটো মোবাইলত ট্ৰেন্সফাৰ কৰিব পাৰি, আমি সেইটো গম নাপাওঁ। গতিকে আজি মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো সেইকাৰণে লৈ আহিলোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব। প্ৰথমতে আপোনাৰ মোবাইলৰ ওপৰত থকা থ্ৰী ডটত ক্লিক কৰক। তাৰপিছত এখন মেনু অন হৈছে, মেনুখনৰ লিখা আছে নিউ ফ'ল্ডাৰ আৰু শ্বেয়াৰত ক্লিক কৰক। শ্বেয়াৰত ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে এপছবোৰ মাৰ্ক কৰিব পৰা আহি গৈছে, আৰু আপুনি যিটো এপছ মাৰ্ক কৰিব বিচাৰে সেইটো এপছ মাৰ্ক কৰি দিয়ক। মই ফ্লিপকাৰ্টটো মাৰ্ক কৰি দিছোঁ। তাৰপিছত ওপৰৰ ৰাইট চিনত ক্লিক কৰি দিছোঁ। তাৰপিছত আহি গৈছে হোৱাটছআপ। মই হোৱাটছআপত ক্লিক কৰি দিছোঁ। দি তাত থকা নিখিলত মই ক্লিক কৰি দিছোঁ। নিখিলৰ একাউণ্টটোত মই দি দিছোঁ ফ্লিপকাৰ্টটো। ৰ'ব, মই ডাটাটো অন কৰি লওঁ। ডাটাটো অন কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে এপছটো যাবলৈ ধৰিছে একাউণ্টটোত। এইজন মানুহৰ যাই আছে, বৰ্তমান গুচি গ'ল, আৰু দেখিবলৈ পাব সেই ফ্লিপকাৰ্টটো আকৌ মোৰ তাতে আহি গৈছে মোৰ বেলেগ এটা একাউণ্টত। আপুনি এইটো ডাউনলোড কৰি লৈ আপুনি এপটো ইনষ্টল কৰি ল'ব পাৰে। অ'পেন কৰিব আৰু ইনষ্টল কৰিব দিব। ইনষ্টল কৰি ল'ব। অ'পেন কৰক। এনেদৰে আপুনি এটা হোৱাটছআপৰ পৰা আন এটা হোৱাটছআপলৈ এপ ট্ৰেন্সফাৰ কৰিব পাৰিব।